প্ৰিয় নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল সুপ্ৰভাত। আজি আমি সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ প্ৰথম অধ্যায়টিৰ পাছৰ বিষয়বস্তুসমূহ আলোচনা কৰিম। কিন্তু আমি ক্লাছ আৰম্ভ কৰাৰ আগতে মই তোমালোকলৈ কেইটামান কথা ক'বলৈ বিচাৰিছোঁ যে আমাৰ বিদ্যালয়ৰ যিটো অনলাইন ক্লাছৰ গ্ৰুপ সেইটো তোমালোকৰ বাবে আমি খুলিছোঁ, যাতে আমাৰ বিশ্বসংহাৰী কৰোণা মহামাৰীৰ যিখিনি ক্ষতি বিদ্যালয় বন্ধ হৈ আছে আৰু তোমালোকৰ শৈক্ষিক যিখিনি ক্ষতি হৈছে, তোমালোকৰ যিখিনি সমস্যা সেই সমস্যাখিনি আমি আলোচনা বা সেই ক্ষতিখিনি পূৰণ কৰিবৰ কাৰণেই আমাৰ এই অনলাইন ক্লাছৰ গ্ৰুপটো বিদ্যালয়ৰ উদ্দেশ্য খোলাৰ কাৰণে। কিন্তু যিমান পাৰে সম্ভৱ মই জ্ঞাত হৈছোঁ যে আমাৰ যিটো উদ্দেশ্য সাৰ্থক হোৱা নাই। কিয় হোৱা নাই? কাৰণ তোমালোকৰ আমি সহযোগিতা কোনো ধৰণৰ পোৱা নাই। আমি অনলাইন ক্লাছটো কৰিছোঁ, আমি অশেষ সময় দিব লগা হৈছে এই ক্লাছটো আমাৰ প্ৰিপেয়াৰেশ্যন কৰিবৰ কাৰণে বা কষ্ট কৰিবলগীয়া হৈছে। কিন্তু তোমালোকে আমাৰ এই কষ্ট বা আমাৰ যিখিনি সময় সেই সময়খিনি তোমালোকে কিন্তু ফলপ্ৰসূ কৰি তোলা নাই। কাৰণ তোমালোকৰ ক্ষতিখিনিয়ে তোমালোকৰ লগত যোগাযোগ শৈক্ষিক যিখিনি কাৰ্য সেইখিনি দৈনন্দিন যাতে হৈ থাকে, সেইখিনি পূৰণ কৰিবৰ কাৰণে বা সমস্যাবিলাক সমাধান কৰিবৰ কাৰণেহে আমাৰ এই ক্লাছ গ্ৰুপটো খোলা হৈছে। কিন্তু তোমালোকৰ সেই সহযোগিতাটো আমি পোৱা নাই। সেয়ে ছাত্ৰ ছাত্ৰী তোমালোকৰ সহযোগিতা লাগিব আমাক। কাৰণ আমাৰ এই ক্লাছৰ যিটো উদ্দেশ্য সেইটো হৈছে তোমালোকৰ যিখিনি সমস্যা বা তোমালোকৰ যিখিনি ক্ষতি এই বন্ধ কেইদিনত সেইখিনি আমি যাতে এই ক্লাছৰ জৰিয়তে আমি কিছু পৰিমাণে হ'লেও পূৰণ কৰিব পাৰোঁ। সেয়ে ছাত্ৰ ছাত্ৰীসকল আমাৰ যিবিলাক ক্লাছ সেই ক্লাছবিলাক তোমালোকে এক্টিভ হোৱা, আমাক সহযোগিতা কৰা, তেতিয়াহে আমাৰ ক্লাছৰ যিটো উদ্দেশ্য সেইটো পূৰণ হ'ব। আজি আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে চিপাহী বিদ্ৰোহৰ ফলাফল আৰু পৰিৱৰ্তন। মোৰ আগৰটো ভিডিঅ'ত চিপাহী বিদ্ৰোহৰ আৰম্ভণি, চিপাহী বিদ্ৰোহ কেনেকৈ, ক'ত আৰু চিপাহী বিদ্ৰোহৰ আৰম্ভ হোৱাৰ বা বিদ্ৰোহটো সংঘটিত হোৱাৰ কাৰণ সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। আজি আমি চিপাহী বিদ্ৰোহৰ ফলাফল আৰু পৰিৱৰ্তনৰ বিষয়ে এই ভিডিঅ'টিত আলোচনা কৰিম। চিপাহী বিদ্ৰোহ হৈছে ব্ৰিটিছৰ বিৰুদ্ধে কৰা প্ৰথমটো সশস্ত্ৰ গণবিদ্ৰোহ। যদিও এই বিদ্ৰোহ সৰ্বভাৰততে বিয়পি পৰা নাছিলে, কিন্তু এই বিদ্ৰোহে ব্ৰিটিছৰ যিটো মনোভাৱ, ভাৰতীয়সকলক লৈ যিটো দৃষ্টিভংগী আছিল সেই দৃষ্টিভংগী সলনি কৰিছিল আৰু বিদ্ৰোহীসকলক বা ভাৰতত ভৱিষ্যতে এনেধৰণৰ ব্ৰিটিছৰ বিৰুদ্ধে যাতে বিদ্ৰোহ নহয়, সেইবাবে ইংলেণ্ডৰ চৰকাৰে ভাৰত শাসন ব্যৱস্থাত কিছু পৰিৱৰ্তন সাধন কৰিবলৈ বাধ্য হৈছিল। সেয়েহে আমি এক প্ৰকাৰৰ চিপাহী বিদ্ৰোহ, যদিও ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল, কিন্তু আমি সফল বিদ্ৰোহ বুলিয়েই ক'ব লাগিব। কাৰণ এই চিপাহী বিদ্ৰোহে ব্ৰিটিছৰ বহুখিনি তেওঁলোকৰ শাসন ব্যৱস্থাৰ সংস্কাৰ সাধন কৰিবলৈ বাধ্য কৰোৱাইছিল। আৰু তলত এই চিপাহী বিদ্ৰোহৰ আমি ফলত হোৱা যিবিলাক পৰিৱৰ্তন বা ফলাফলসমূহৰ বিষয়ে আমি আলোচনা কৰিম। চিপাহী বিদ্ৰোহৰ পৰিৱৰ্তন বা ফলাফল প্ৰধানকৈ দুই প্ৰকাৰৰ দেখিবলৈ পোৱা গৈছিল। প্ৰথমটো হৈছে সাংবিধানিক পৰিৱৰ্তন আৰু দ্বিতীয়টো হৈছে সামাজিক পৰিৱৰ্তন। অৰ্থাৎ ইংলেণ্ডৰ চৰকাৰে নিজৰ শাসন
ভাৰতত ভৱিষ্যতে সুগম কৰি তুলিবৰ কাৰণে ব্ৰিটিছ চৰকাৰে তেওঁলোকৰ শাসন ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ বাধ্য কৰাইছিল। আৰু এই পৰিৱৰ্তন দুই প্ৰকাৰৰ: সাংবিধানিক পৰিৱৰ্তন আৰু সামাজিক পৰিৱৰ্তন। এতিয়া আমি আহোঁ সাংবিধানিক পৰিৱৰ্তন। এতিয়া ব্ৰিটিছ চৰকাৰে কি সাংবিধানিক পৰিৱৰ্তন কৰিছিল? প্ৰথমটো সাংবিধানিক পৰিৱৰ্তন আছিলে যে চিপাহী বিদ্ৰোহৰ ভয়ানক হেন্দোলনীয় ইংলেণ্ডবাসীৰ মনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতি তীব্ৰ ব্ৰিটিছনাৰ ভাৱ সৃষ্টি কৰিছিল। বিদ্ৰোহৰ মাজেদি প্ৰকট হৈ উঠা ভাৰতৰ ক্ষোভ, যন্ত্ৰণা, তাৰপিছত বিদেশী শাসনৰ বিৰুদ্ধে ভাৰতীয়ৰ মনত গঢ়ি উঠা গভীৰ আস্থাহীনতাৰ মনোভাৱ আৰু আক্ৰমণ প্ৰতি আক্ৰমণৰ ঘটনাই সৃষ্টি কৰা ভয়ানক হত্যাকাণ্ডই ইংলেণ্ডবাসীক চিন্তিত কৰি তুলিছিল। আৰু ভৱিষ্যতৰ এনে ভয়ানক পৰিস্থিতি যেনে পুনৰ উদ্গীৰণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোৰ ওপৰত একাণপতীয়াকৈ মনোযোগ দিবলৈ বাধ্য হৈছিল। চিপাহী বিদ্ৰোহৰ প্ৰথমটো সাংবিধানিক পৰিৱৰ্তন কি আছিল? যে চিপাহী বিদ্ৰোহৰ যিটো ভয়ানক বা ব্ৰিটিছৰ বিৰোধী থকা ভাৰতীয়সকলৰ যিটো ক্ষোভ, সেই পলাচী যুদ্ধৰ পিছৰ পৰা যি ভাৰতীয়সকলৰ ব্ৰিটিছৰ বিৰুদ্ধে যিটো ক্ষোভ বা যন্ত্ৰণা বা ব্ৰিটিছে যি অত্যাচাৰ, সেই অত্যাচাৰৰ বিৰুদ্ধে ভাৰতীয়ৰ মনত যিটো গঢ়ি উঠা আক্ৰমণাত্মক যি মনোভাৱ, সেই মনোভাৱ বা তেনেধৰণৰ ব্ৰিটিছৰ বিৰুদ্ধে যাতে ভৱিষ্যতে কোনো ধৰণৰ বিদ্ৰোহ সংঘটিত নহয় বা তেনে পৰিস্থিতি যাতে নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোৰ ওপৰত একাণপতীয়াকৈ মনোযোগ দিবলৈ বাধ্য হৈছিলে। অৰ্থাৎ ইয়াত আগতে ইষ্ট ইণ্ডিয়া কোম্পানীক দায়িত্ব অৰ্পণ কৰা হৈছিল, ভাৰতীয় শাসন সম্পৰ্কীয় সকলো দায়িত্ব। কিন্তু ইয়াৰ পিছৰ পৰা ব্ৰিটিছ চৰকাৰে একপক্ষীয়ভাৱে তেওঁলোকে নিজাকৈ এটা একাণপতীয়াকৈ অধিকভাৱে ভাৰতীয় শাসন ব্যৱস্থাটোৰ ওপৰত মনোযোগ দিবলৈ তেওঁলোকে বাধ্য হৈছিল। তাৰপিছতে দ্বিতীয়টো হ'ল ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল আৰু এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰা ক্ষমতা দিছিল। ব্ৰিটিছ সংসদে অৰ্থাৎ ব্ৰিটিছ চৰকাৰে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল আৰু এই ভাৰত চৰকাৰ আইনৰ জৰিয়তে ইংলেণ্ডৰ চৰকাৰক প্ৰত্যক্ষভাৱে ভাৰত শাসন ক্ষমতাৰ দায়িত্ব দিয়া হৈছিল। অৰ্থাৎ ভাৰতৰ শাসনৰ ক্ষমতা ইয়াৰ আগতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত আছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ভাৰতৰ শাসনভাৰ প্ৰত্যক্ষভাৱে ইংলেণ্ডৰ চৰকাৰ হাতলৈ গৈছিলে। 3 নম্বৰ সাংবিধানিক পৰিৱৰ্তনটো হৈছে ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গভৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচৰয় অৰ্থাৎ ৰাজপ্ৰতিনিধিৰ খিতাপ প্ৰদান কৰা হয়। আমি 2 নম্বৰ পইণ্টটো পাইছোঁ যে ভাৰত চৰকাৰ আইন কৰি ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা প্ৰত্যক্ষভাৱে ভাৰতবৰ্ষৰ শাসনৰ দায়িত্ব ইংলেণ্ডৰ চৰকাৰ হাতলৈ হস্তান্তৰ হয় আৰু ইংলেণ্ডৰ শাসন ইংলেণ্ডৰ হাতলৈ যোৱাৰ লগে লগে ভাৰতৰ শাসন সম্পৰ্কীয় সকলো ব্যৱস্থাৰ পৰিৱৰ্তন আনিছিল আৰু ভাৰতবৰ্ষৰ শাসনৰ যিজন সৰ্বেসৰ্বা, সেই সৰ্বেসৰ্বা
গভৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাৰতৰ ভাইচৰয় অৰ্থাৎ তেওঁ ৰাজপ্ৰতিনিধি হিচাপে অৰ্থাৎ ইংলেণ্ড চৰকাৰৰ ৰজাৰ এজন প্ৰতিনিধি বা এজেণ্ট হিচাপেহে তেওঁ ভাৰতত তেওঁক দায়িত্ব অৰ্পণ কৰা হৈছিল। অৰ্থাৎ তেওঁ বছৰত এবাৰকৈ ভাৰত শাসন সম্পৰ্কীয় সকলো তথ্য পাতি প্ৰতিবেদন আকাৰে ব্ৰিটিছ সংসদত জমা দিবৰ কাৰণে বাধ্য কৰোৱা হৈছিলে। অৰ্থাৎ ব্ৰিটিছ অধীন ভাৰতবৰ্ষৰ তেওঁক যদিও গভৰ্ণৰ জেনেৰেলৰ দায়িত্ব দিয়া হয়, কিন্তু তেওঁ গভৰ্ণৰ জেনেৰেলজন ইংলেণ্ডৰ ৰজাৰ এজন প্ৰতিনিধি হিচাপেহে ভাৰতবৰ্ষত দায়িত্ব পালন কৰিছিল। তাৰপিছতে 4 নম্বৰটো হৈছে যে ভাৰত চৰকাৰ আইন বলবৎ হোৱাৰ পিছত 1858 খ্ৰীষ্টাব্দৰ 1 নৱেম্বৰ তাৰিখে এলাহাবাদত এখন দৰবাৰ আয়োজন কৰি ভাইচৰয় লৰ্ড কেনিঙে নিজকে মহাৰাণী ভিক্টোৰিয়াৰ প্ৰতিনিধি বুলি ঘোষণা কৰি পোনপটীয়া ভাৰত শাসনৰ প্ৰথমখন ঘোষণা পত্ৰ পাঠ কৰিছিল। এই ঘোষণাৰ যোগেদি ধৰ্মৰ ক্ষেত্ৰত উদাৰতা, আৰ্থিক ক্ষেত্ৰত ক্ষমতা, স্বত্ববিলোপ নীতি পৰিহাৰ, দেশীয় ৰাজন্যবৰ্গৰ প্ৰতি উদাৰ আৰু ভৱিষ্যতে ভাৰতত ব্ৰিটিছ চৰকাৰে ৰাজ্য বিস্তাৰ নকৰাৰ আশ্বাস দিছিল। অৰ্থাৎ ভাৰত চৰকাৰ আইন বলবৎ হোৱাৰ পিছতেই 1858 চনৰ 1 নৱেম্বৰ তাৰিখে ভাৰতৰ প্ৰথমজন ভাইচৰয় লৰ্ড কেনিঙে এলাহাবাদত এখন সভা আয়োজন কৰে আৰু সেই সভাত নিজকে ইংলেণ্ডৰ মহাৰাণী, সেই সময়ত ভিক্টোৰিয়া, ইংলেণ্ডৰ মহাৰাণী ভিক্টোৰিয়াৰ প্ৰতিনিধি বুলি তেওঁ ঘোষণা কৰে নিজকে। আৰু ভাৰতত অৰ্থাৎ ভাৰত শাসনৰ প্ৰথমখন ঘোষণা পত্ৰ তেওঁ সেই এলাহাবাদৰ যিখন সভা তেওঁ পাঠ কৰিছিল আৰু এই পত্ৰত লিখা যিখিনি লিখনি তেওঁ ঘোষণা কৰিছিল যে ধৰ্মৰ ক্ষেত্ৰত উদাৰতা, যে ব্ৰিটিছ চৰকাৰে ভাৰতৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে সমান দৃষ্টিভংগীৰে সমান মনোভাৱেৰে চাব, আৰ্থিক ক্ষেত্ৰত সমতা, আৰ্থিক ক্ষেত্ৰত সকলোকে সমভাৱে মৰ্যাদা প্ৰদান কৰিব। তাৰপিছতে স্বত্ববিলোপ নীতি পৰিহাৰ, এই স্বত্ববিলোপ যিটো নীতি সেই নীতিটো ত্যাগ কৰাৰ কথাও তেওঁলোকে উল্লেখ কৰে আৰু দেশীয় ৰাজন্যবৰ্গৰ প্ৰতি অৰ্থাৎ দেশৰ ৰজা মহাৰজা সকলৰ প্ৰতি তেওঁলোকৰ মনোভাৱ উদাৰ হোৱাৰো কথা তেওঁলোকে উল্লেখ কৰে আৰু ভৱিষ্যতে ভাৰতত ব্ৰিটিছ চৰকাৰে ৰাজ্য বিস্তাৰ নকৰাৰ আশ্বাস দিয়ে আৰু তেওঁলোকে ভৱিষ্যতে ভাৰতত কোনো ধৰণৰ ৰাজ্য বা ভূখণ্ড বিস্তাৰ নকৰে সেই কথাও তেওঁলোকে বিশ্বাস দিয়াইছিল ভাৰতবাসীক এই ঘোষণা পত্ৰৰ জৰিয়তে। এইখিনিয়ে আছিলে চিপাহী বিদ্ৰোহৰ পৰিণতি স্বৰূপে ইংলেণ্ডৰ চৰকাৰে ভাৰতত কৰা সাংবিধানিক পৰিৱৰ্তন। ইয়াৰ পিছতে আমি আলোচনা কৰিম সামাজিক পৰিৱৰ্তন। এতিয়া ব্ৰিটিছ চৰকাৰে কি সামাজিক ক্ষেত্ৰত পৰিৱৰ্তন আনিছিল সেই বিষয়ে আমি আলোচনা কৰিম। সামাজিক পৰিৱৰ্তনৰ প্ৰথমটো পইণ্ট হৈছে যে সামাজিক পৰিৱৰ্তন স্বৰূপে ভাৰতীয় সমাজত সামন্তযুগীয় স্থবিৰতা আঁতৰি আধুনিক পাশ্চাত্য শিক্ষাৰ প্ৰতি ভাৰতীয়সকল আকৰ্ষিত হৈছিল। সেই সময়ত ভাৰতীয় সমাজৰ যি ৰক্ষণশীল মনোভাৱ বা সামন্তযুগীয় যি মনোভাৱাপন্ন এচাম শুদ্ধ ভাৰতীয় লোক আছিলে, সেই ভাৰতীয় লোকসকলৰ যি ৰক্ষণশীল মনোভাৱ, সেই ৰক্ষণশীল মনোভাৱ আঁতৰি গৈছিল আৰু আধুনিক পাশ্চাত্য
সংস্কৃতি বা আধুনিক পাশ্চাত্য শিক্ষাৰ প্ৰতি ভাৰতীয়সকল আকৰ্ষিত হৈছিল। এক কথাত ক'বলৈ গ'লে চিপাহী বিদ্ৰোহৰ পিছত ভাৰতীয় সমাজত আধুনিকতাৰ সূচনা হৈছিল। আধুনিক শিক্ষাৰে তেওঁলোকে শিক্ষিত আৰু সমাজ সংস্কাৰ এনেধৰণৰ তেওঁলোকৰ মনোভাৱ এচাম নব্য শিক্ষিতৰ চামত নিজকে আত্মপ্ৰতিষ্ঠাৰ বাবে তেওঁলোকে আগবাঢ়ি আহিছিল বা মনত তেওঁলোকে সজাগ হৈছিল। চিপাহী বিদ্ৰোহৰ যি সাহসিকতা, চিপাহী বিদ্ৰোহীসকলে যি বিদ্ৰোহত কৰা সাহসিকতা আৰু মনোবলে তেওঁলোকক এনে হোৱাত অনুপ্ৰেৰণা যোগাইছিল। দ্বিতীয় পইণ্টটো হৈছে চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্ৰমান্বয়ে একতাৰ ভাৱ জগাই তুলিছিল। চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে ভাৰতত প্ৰত্যক্ষভাৱে শাসন আৰম্ভ কৰিছিল আৰু ব্ৰিটিছ চৰকাৰৰ এই প্ৰত্যক্ষ ভাৰত শাসনে ভাৰতীয়সকলৰ মনত লাহে লাহেকৈ একতাৰ ভাৱ, আমি ভাৰতীয় জনগণ এনে এক চেতনা জাগ্ৰত কৰিছিল। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে মনত আমি ভাৰতীয় জনগণ এনে এক চেতনা জাগ্ৰত হৈছিল। সেই সময়ত ব্ৰিটিছৰ বিৰুদ্ধে যিটো চিপাহী বিদ্ৰোহ ব্যৰ্থ হৈছিল, সেই ব্যৰ্থ আমাৰ ভাৰতীয় জনগণই নিজ চকুৰে প্ৰত্যক্ষ কৰিছিলে আৰু তেওঁলোকে সেই বিদ্ৰোহৰ ব্যৰ্থতা কিহৰ বাবে বা কাৰণ ভালদৰে বুজি পাইছিল যে আমাৰ ভাৰতীয় জনগণ সংঘবদ্ধ নোহোৱা পৰ্যন্ত বা আমি ভাৰতীয়সকলৰ মাজত যি একতা, এই একতা যেতিয়ালৈকে নহয় সেই পৰ্যন্ত জাতীয় আন্দোলন গঢ়ি তোলাটো অসম্ভৱ বা ব্ৰিটিছৰ বিৰুদ্ধে আমি কোনো ধৰণৰ বিদ্ৰোহ বা আন্দোলন কৰি আমি সফলতা লাভ কৰিব নোৱাৰোঁ। সেই কথাটো চিপাহী বিদ্ৰোহৰ ব্যৰ্থতাই তেওঁলোকক বুজিবলৈ বা তেওঁলোকে বুজি পাইছিল। ছাত্ৰ ছাত্ৰীসকল, আমি চিপাহী বিদ্ৰোহৰ পৰিৱৰ্তন বা ফলাফলসমূহ আলোচনা কৰিলোঁ আৰু ভিডিঅ'টো মোৰ এইখিনিতে সমাপ্ত কৰিলোঁ।